Hey guys, welcome back to my YouTube channel. So আজি আমি গৈ আছো টাৱাং আৰু বেক সাইডত দেখা পাইছে একদম বাইক ৰেডি আৰু এখন বাইক আহি আছে আৰু বৰ্তমান আমি চাহটো খাই আছো উৰিয়াগাঁও চকতে আছো আৰু এইকেইদিন আমি টাৱাঙত ষ্টে কৰিব গৈ আছো আৰু চবতছে লেট মানুহ এটা আহি আছে তালে ৱেইট কৰি আছো বহি আছো এতিয়া সব প্ৰায় এঘণ্টামান ৰখাৰ পাছত মানুহটো এতিয়াও আহি পোৱা নাই আহি পাব বুলি ভাবিছিলোঁ হয়তো লাডাখ চাডাখ ৰাইড মাৰিব গৈছে তাৰপিছত আমাক লগ কৰিব সেইটো কাৰণে ৰখি আছোঁ আৰু ইমানে ভিতৰত কাপোৰ পিন্ধি লৈছোঁ মানে ঠাণ্ডা লগা কোনো মানে চান্স নাই গাইজ আমি এতিয়া আমাৰ লগৰটো আহি পালে এইফালে তাৰপিছত আমি এতিয়া চবতছে ফাৰ্ষ্টে আহিছে আৰু তাৰ বাইক এইফালে লোড হৈ আছে আৰু আমি এতিয়া যাওঁ ডাইৰেক্ট কলীয়া ভোমোৰাত ৰখিমগৈ ৰাইজত যায় মোতকৈ আগত কোনোৱে নোলায় এইটো একদম এজন মহান ব্যক্তিয়ে দিয়া চ' গাইজ বৰ্তমান আমি আকৌ ৰাইডটো ষ্টাৰ্ট কৰোঁ ৰেডি যেতিয়া আমি একদম কলীয়া ভোমোৰা ব্ৰিজৰ ওচৰতে আহি ৰখি আছোঁ এইফালে বঢ়িয়া আৰু এতিয়া আমি ইয়াতে অলপমান ভিডিঅ' কৰোঁ আৰু এতিয়া 10টা বাজি গৈছে ইমান জল্দি নকৰোঁ লাহে লাহে গৈ আছোঁ আজি হয়তো দিৰাঙত ষ্টে কৰিম চাই লওঁ চাই থাকক আমি এতিয়া অৰুণাচল বৰ্ডাৰ পালোঁৱে আৰু এইফালে অকণমান জেগা ভাল অলপ পালোঁ এইখিনিতে অলপ ফটো চটো উঠিলোঁ চাওক না কিমান ধুনীয়া লাগিছে ভিউটো আৰু এতিয়া আমি বেছি টাইম নাথাকোঁ লেটছ গো তো গাইজ আমাৰ পাছৰ কাম হৈ গ'ল এতিয়া 3টা বাজি গৈছে মানে অফিচটো কিবা বন্ধ থাকে ইয়াতে পাছটো বনাব লাগে এইটো দেখা পাইছে এইখিনিয়ে গেট এতিয়া আমি যাম বমডিলাতে আজি ষ্টে কৰিব লাগিব তো গাইজ এতিয়া আমি গৈ থাকোঁ অলপমান উঠি লওঁ নেকি প্লেচটো ভাল লাগিছে ইফালে দেখা পাইছে একদম পানী বৈ আছে আৰু এইফালে একদম পুৰা টিপটিপাই আছে লাইট
দেখিব পাইছে একদম আমি পুৰা একদম ওপৰত আছোঁ এইফালে ঠাণ্ডা হৈ গৈছে পানী নাখাওঁ মই এইফালে আমাৰ বাইকবিলাক বঢ়িয়াকৈ থৈ দিছোঁ আৰু আমি ইয়াত বেছি টাইম নৰখোঁ হোটেল আমি ঠিক কৰিবগৈ লাগিব চ' আমি বমবিলাতে আজি ষ্টে কৰিম বুলি ভাবিছোঁ চাওঁ কি হোটেল পাওঁ ত' চাই থাকক সেইটোতো তো গাইজ চব ৰেডি যাবলৈ তো ওলাই দিওঁ আমি আগৰ পুৰা শিল আমাৰ ভোক লাগি গৈছে বহুত আৰু এইফালে দেখিছে পুৰা আন্ধাৰ হৈ গৈছে কিন্তু এতিয়ালৈকে আমি মানে আমাৰ ক'ত থাকিম সেইটো ঠিক কৰিব পৰা নাই আৰু মানে ঠাণ্ডা পুৰা লাগি গৈছে চৰ্দিও হৈ গৈছে আপোনালোকে মাত শুনি গম পাইছে মানে ঠাণ্ডা মোৰ একদম মানে হাত পুৰা মানে বৰফ নিচিনা হৈ গৈছে তো চাওঁ এতিয়া ক'ৰবাত কিবা এটা খাই ল'ব লাগিব মানে ভোক বহুত লাগিছে এইফালে ইয়াৰ মানে হাতটো বহুত ঠাণ্ডা হেৰি হৈ গৈছে চলাব পৰা নাই মই এইটো ডাঙৰ গ্লভছটো লগাই লৈছোঁ কাৰণে অকণমান এনেকুৱাকৈ চলাই আহিছোঁ মানে ঠাণ্ডা মানে ইমানেই বেছি পৰি গৈছে আপোনালোকে মানে আহিলে গম পাব এতিয়া হাত সেকি আছে আৰু মানে হাত ডাইৰেক্ট জুইত লগাই দিলেও একো নহ'ব নেকি এইফালে বাইক ষ্টাৰ্ট দি লাইটটো পোহৰ কৰি দিছে A few moments later. আমি বহুত টাইম ৰাইড কৰি আৰু মানে আৰু 40 কিলোমিটাৰমান আছে বম 37-40 মান আছে চ' আমি এতিয়া অলপমান হোটেল এখন পালোঁ তাতে অলপমান ৰখি পেলাই মেগী অৰ্ডাৰ দিছোঁ আৰু আমলেট অৰ্ডাৰ দিছোঁ এইফালে বঢ়িয়াকৈ আমলেট আৰু মেগী গোটেই তিনিটাই খাই আছোঁ এইফালে বঢ়িয়াকৈ এইফালে কেঁচা পিঁয়াজ তো এইখিনি খাই পেলাই আকৌ সেইটোতো আকৌ আমি খাই পেলাই সোনকালে যাবগৈ লাগিব ৰুম চুম মানে ঠিক কৰিবগৈ লাগিব চ' খাই লওঁ আৰু তাৰপিছত ওলাই দিওঁ তো গাইজ ভাত মেগী চেগী খাই হৈ গ'ল আমি এখন হোটেলতে খাইছিলোঁ আৰু মানে বহুত ঠাণ্ডা লাগিছে কি ক'ম আৰু এতিয়া আমি যাব লাগিব বমডিলালৈ এতিয়া আৰু প্ৰায় 37 কৈছিলোঁৱে 37 কিলোমিটাৰ আছে আৰু মানে ঠাণ্ডাটো লাহে লাহে বহুত বাঢ়ি গৈ আছে মানে কেনেকৈ যাওঁ চাওঁ লাহে লাহে গৈ থাকিব লাগিব আৰু এইফালে দেখিছে আমাৰ বাইকবোৰ আছে এইফালে আৰু এতিয়া ইয়াৰ পৰা যাওঁ একেবাৰে ৰুমত লগ পাম তো তাত লগ পাই আছোঁ 6.5 hours later. So guys, ফাইনেলি আমি লা হোটেলত আছোঁ আৰু দেখা পাইছে এইফালে লেট্ৰিন বাথৰুম আৰু এইফালে আমাৰ ৰুমটো চাই লওক এইফালে আমাৰ লাগেজবোৰ আছে এইফালে 2খন বেড আছে ইয়াতে থাকিব লাগিব আমি কাইলৈ আকৌ ৰাতিপুৱা মানে অলপমান চাই লওঁ কিমান টাইমত পাৰোঁ ওলাই যাম আকৌ আৰু ভিডিঅ'টো ফাৰ্ষ্ট এপিছ'ডটো এইটো ফাৰ্ষ্ট আৰু এইটো আপলোড হয়তো কাইলৈ ৰাতিপুৱা মানেলৈকে কৰি দিম যদি পাৰোঁ আৰু যদি নোৱাৰোঁ পাছতকৈ দি দিম আৰু কাইলৈ আমি গৈ আছোঁ একদম ডাইৰেক্ট টাৱাং যাম আৰু কালি তাত আমি থাকিম আৰু ভিডিঅ'টো আজিলৈ ইমানে আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে হ'ব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি যাব
আৰু আজিলৈ ইমানে বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত